চ' আমি ইয়াতে মানে আমাৰ আজি বিশ্ব পৰিৱেশ দিৱস পালিবলৈ আহিছোঁ। ইয়াতে গাঁতটো খুন্দিছোঁ, এডাল গছ আমাৰ। চ' এডাল ঠেলাত তুলি লৈ আহিছোঁ ইয়াৰ পথাৰৰ মাজত, ইয়াৰ আলিবাটৰ মাজত আমি গাছ ৰুবলৈ আহিছোঁ। চ' ভিডিঅ'টো চাই থাকিব। এইডাল আমৰ গছ লৈ আহিছোঁ আমি, আৰু গোবৰ আছে লগতে কোদাল লৈ আহিছোঁ, কিবা কিবি চিপং কেইটাং গোটা লৈ আহিছোঁ। এইটো আমি গাঁত খুন্দিছোঁ, ইয়াতে আমি গাছডাল ৰুম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। বাল্টিং আছে, গাছ আছে, ইয়াত চাই লওক কোদাল আছে, আমি গৈ পেলাই গাছ ৰুম। চ' ভিডিঅ'টো চাই থাকিব। এইটো হ'ল আমৰ গছ, আপোনালোকে ডাঙৰ হ'লে খাই যাব পাৰিব আমডাল। মানে মিঠা আম হ'ব চাগে, আমটো মানে দেখা পালে গম পাম মিঠা চিঠা বুলি। এই টেঙা চেঙা হ'ব পাৰে, মানে আমি মানে যেতিয়া মানে ডাঙৰ হ'ব তেতিয়া মানে আমাৰ ভিডিঅ' দেখাই হয়নে নহয় ঠিকেই নাই বাৰু, হ'লেতো হ'লে আৰু, কিন্তু কি কৰিবা আৰু। মানে গছটোৰ ওপৰত গৈছোঁ। চ' এইটো হ'ল মুক্তাৰ হুছেইন, মানে MH07 ব্লগছ। MH07 ব্লগ আপোনালোকে চিনি পায়। আমি ঠেলা ধৰিম এতিয়া, আমি গোবৰটো তুলিব মুক্তাৰ হুছেইনে। MH07 ব্লগছ বাল্টিঙৰ ভিতৰত গোবৰ থলে, এয়া গোবৰটো তুলি ৰাস্তা মানে গোবৰ তুলি গৈ আছোঁ চহৰত। লগতে স্বচ্ছ ভাৰত লগতে মানে কি আজি বিশ্ব পৰিৱেশ দিৱস। মই মানে পাহৰিছিলোঁ মানে মনত পৰি গৈছোঁ। মানে এতিয়া মানে কি বেছিটা মানে গধূলি বতৰ, তথাপিও মানে কি গাছডাল ৰুবলৈ ওলাই আহিলোঁ। চাই লওক ঠেলাত তুলি পেলাই আমি গছ ৰুব গৈ আছোঁ। চ' ভিডিঅ'টো আপোনালোকে কি কৰিব, স্কিপ নকৰিব, লাইক কৰিব, আৰু মজা কমেণ্ট এটা মাৰিলে বাৰু ভালে, নামৰিলে উপায় নাই আৰু। আপোনালোকে যদি কমেণ্ট নামৰে কোনে মাৰিব। চ' কমেণ্ট মাৰিব, মানে কি হ'ল কমেণ্ট মাৰিলে। এইটো মেকুৰীটো চাওক ক'ত উঠি গ'ল, মেকুৰীটো চাওক। তুমি ৰাস্তা কাষত ৰুম, বেলেগ এঠাইত যা। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ নকৰিব, চৰি ভুল লাগি গৈছে। আলিবাটত যা আছোঁ। আমাৰ মানে যোনখিনি জেগাত গৈছোঁ সেইখিনি জেগাৰ নাম হয় আলিবাট বুলি কোৱা হয়। চবে মানে জানেই, আপোনালোকে যে ওচৰৰ মানুহ আলিবাট জানেই। চ' ভিডিঅ'টো চাওঁতে অলপ ব্যস্ত, আপোনালোকে ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, চাই ল'বচোন। MH07 ব্লগছ। এইটো গোবৰটো বাল্টিঙত ভৰালে মানে গাছ আজি হ'বই লাগিব। গোবৰ দি পেলাই গাছ ৰোৱা হ'ব, মানে গাছ হ'বই লাগিব। চ' ভিডিঅ'টো চাব আৰু চাওক, গোবৰটো তুলি দিছে পূৰা একদম মানে ফুল এক্সাইটেড, মানে গাছ ৰুব গৈছোঁ। এতিয়া এইটো আমাৰ এই তাতে ৰুম আগত দেখি, এইটো আমাৰ হ'ল LP স্কুল। আপোনালোকে LP স্কুল আমি যদি ভোট দিয়াৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে, এইখন আমি ইয়াতে ভোট দিছিলোঁ। এইবিলাক গৰু, আৰু আমি যেতিয়া মানে দুদিনমান আগত মানে খানা খাইছিলোঁ হাঁহেদি। এইটো ঘৰ চাই লওক, এইটো নৰন্দা থাকে ইয়াতে, ভাৰত থাকে সি। চ' আমি অলপ আগত মানে হেৰি কৰিম, আগত মানে গাছ পুলি ৰুম, গাঁটা খুন্দিব। এই ফুটা মাৰি আছে গাঁটা, এই চাই লওক। মাৰি থাকা। আমাৰ মুক্তাৰে পূৰা গাঁটা খুন্দি আছে, ইয়াতে গাঁটা খুন্দিম আমি, ধৰ আমডাল ৰুই দিম, আমৰ গছডাল। চ' ইয়াতে গাঁটা খুন্দি আছে, এইটো মুক্তাৰ হুছেইন। চ' যদি চাই থাকিব, ইয়াৰ পথাৰৰ মাজত আমি মানে গাছ ৰুবলৈ আহিছোঁ। এয়া ৰাস্তা চাৰু চাইড পূৰা মানে এইটো আলিবাট বুলি কোৱা হয়। আলিবাট বুলি ক'লে চবেই চিনি পায়। এইটো গাঁতত আমি মানে গাছডাল ৰুই দিম। অলপ আজি বৰষুণ দিয়াৰ কাৰণে অলপ পানী হৈছে পথাৰত, আৰু দুদিনমান গ'লে ধৰ খেতি কৰিব আৰু, হাল বুইছে আৰু এদিনমান বহি খেতি কৰিব। ইয়াতে আপোনাৰ দহাম খেতিৰ ব্লগছ। ইয়াৰ গাঁত খুন্দি আছে মুক্তাৰ হুছেইন, MH07 ব্লগছ। আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত গৈ লিংকটো দবাই চাই ল'ব। ফাইনেলি আমাৰ গছডাল ৰোৱা ক্লিয়াৰ। চ' এতিয়া আমি ঘৰলৈ যাছোঁ, বাই। চ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে, চ' লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।